বাবা ও বাবা উঠে ইমান দেৰিলৈকে শুই থাকে নেকি? উঠ 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 আজি শিৱ পূজা ৰাখেও এই গাটো ধুই ফটাফট এটা সেৱা কৰি আহি যা উঠ 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 উঠে উঠছ না উঠা নেই অ তই উঠছা ই মুখ ধুইছা দে দে আজি তই শিৱ পূজা আহিছে গাটো ধুই ফটাফট তই যা যাম দে সেৱা এটা কৰি আহ এখন ঠগি নেযা ঠগি তো দিবা মন গৈছিলে পিছে পিছে কি কৰবি আৰু উপায় নাই না মই মৰত মানুহটো কেনেকে লৈ যাওঁ ঠগিখান তই ভাবছ চবেই তিৰি লৈ গৈছে তোৰ তো গম পাইছা তোৰ মায়ে সৰুতে মৰলা এতিয়া কি কৰো উপায়ে নাই নানকে যা তই ফটাফট এনেকে সদায় গাটো ধুই যা গাটো ধুই যাই মেথক এটা সেৱা কৰি আনিম মই গাটো ধুই সেৱা কৰি আহিলো দে বাবা অশান্তি নকৰবি মায়ে নহা বুলি কি হলে কম দিছিলে তই দেখা নাই মুৰ মাৰি থকা কাণত কটা থকা দেখা নাই ক'ত যা বুলি ভাবা পূজা শিৱ পূজা আৰু তই যে কৈছিলি আজি মোৰ লগত গাজা খাম বুলি অতি দীঘলছে এইবাৰ শিৱ পূজাৰ প্লেন কি প্লেন পাবা খোৱা উৰি যোৱা গাজা খাং তই কি মোক পাহেৰা বুলি ভাবছা মই পাহেৰা নাই তোৰ দৰে মই পাথাৰত হাগি বুঢ়া নহয় যেনকে চেলেঞ্জ দিছো এনেকে চেলেঞ্জ ৰাখিম তই মোক গাজা খাবা নৰা বুলি কৈছা খুটা কিবা বুজা আহিবা দি অপেন খাম চেলেঞ্জ লাগছো তোৰ লগত অপেন চেলেঞ্জ পিছে যন্ত্ৰ পাতি আনছা খাবি নেকি জোল খালে জোল 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 বল 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 তো তুই বাপে গালি পারে বাপে এত জোল খাই যে ফুলছুল বই রাখবা আও ইয়ার ছোরে বেটা দেখছাই নাংমান চল তুই হাংখাই নাচি আছে না কাটে দিলি নিজে গম নাপাই দেখছ না চল আমিও খাবা চল চল বল বল খালো এথেনক লগি একবার নাই আর হা কিবা ইঞ্জিনে বয়া না কি বয়া ঠঙাই নলয় কিবা টান 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 বম বলে তুই সৰু সৰু চলি কি কৰি আছা আজিৰ দিনত পুৰা খাব লাগে আহাক আজি ফুল বিচা কৰি পঠাই দিম বাপে কাহো গম পাওক দে বম বলে কৃষ্ণ মহাদেৱ শম্ভু মই নৰো ধন ময়ে 15 চিলি মান খাইছো দেশ নৰা দে মোৰ লগত তুই জানি দেখে দিছো আছে না নাই নাই নতুন মাল ভৰাব লাগিব দে টান চল দে বুজৰ খাই গেলো যা যা বম বলে মই তেল বম বলে চুলি তই পুত গেল Ahora este va a ser necesario hoy লাহে লাহে যাওঁ আৰু আহা দুটাতে মই নিজৰ ভাই আৰু বিৰাট শাসন কৰে বেলেগৰ চলি নিজৰ চলি গানে কৰি বাকৰি থকা দেখা পালি কেনে লাগব মনটো মই আজি ক'ব লাগব বেটাইতো এই ফাংচনতো নাহিলি না মোৰ ৰ মই ব্যৱস্থা কৰি আছো বম বলে
নমস্কাৰ ৰাইজ। নমস্কাৰ। শিৱ পূজাৰ আন্তৰিক শুভেচ্ছা জনালো আপোনালোকক। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গুৰি থকা ঘণ্টা বটনটো টিপি দিব। এই আপোনালোকক দেখাই দিছে আমাৰ জিতুৰ, অৰ্থাৎ আৰু এটা কথা কওঁ আপোনালোকক, শিৱ পূজা উপলক্ষে আপোনালোকে ভাং খাব, কিন্তু ইমান নাখাব যে আপোনালোকৰ ওপৰত বেলেগে সহায় লৈ যেনেকে ইহঁতে চেলেঞ্জ লাগিছিল। চেলেঞ্জ নালাগিব, কেতিয়াও চেলেঞ্জ লাগিব নালাগে, কাৰণ এই চেলেঞ্জ লাগিলে কিন্তু ই সুবিধা লৈছে। আহৰ তাক ভাং খুৱাই হেৰি কৰিলে আৰু দেউতাক মাতি দিলে, আহাৰ গাঁৱৰ বদনাম হৈ গ'ল। সেইকাৰণে আপোনালোকে কেতিয়াও এই শিৱ পূজাৰ নামত, ভাঙৰ নামত কেতিয়াও চেলেঞ্জ নালাগিব, যাতে বেলেগো আপোনালোকে একো সুবিধা নিদিয়ে। আৰু ধন্যবাদ। আৰু আহু কোনোদিনা একো ভাং চাং নাখায়, এতিয়া আপোনালোকেতো জানেই ইমান সৰু চলি ভাং খায়, জাষ্ট এক্টিং কৰিছোঁ। ধন্যবাদ।